নমস্কাৰ সকলো বন্ধু বান্ধৱীসকললৈকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ফালৰ পৰা। আজি এটা নতুন ভিডিঅ' আৰম্ভ কৰিবলৈ ওলাইছোঁ। গ্ৰীণহাউচৰ ভিতৰত টমেটৰ খেতি কেনেকুৱা কৰা হয় চাই থাকক ভিডিঅ'টো। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব আৰু ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। চাই থাকক আপোনালোকে ভিডিঅ'টো। ইয়াত টমেটো খেতি বা বিলাহী খেতি বুলি কোৱা হয়। চাওক, কোকোপিটৰ ওপৰত লগোৱা হৈছে আৰু এইটো পানী দিয়াৰ কাৰণে পাইপ দিয়া হৈছে। ড্ৰিপ পাইপৰ দ্বাৰা পানী দিয়া হয়। পানীটো পাইপৰ দ্বাৰা আহে আৰু মেডিচিনবিলাক চব ড্ৰিপ পাইপৰ দিয়া হয়। চাওক কেনেকুৱা চব নতুন কৰি পুলি লগোৱা হৈছে। আজি 2 দিন হ'ল পুলিটা লগাই থোৱা। চেৰি টমেটো বুলি কোৱা হয়। সৰু সৰু বেছি ডাঙৰ নহয়। আৰু এইটো মাটিত পোন নগজাৰ কাৰণে কাৰ্পেট পেপাৰ পাৰি দিয়া হৈছে। পুলিবিলাক সৰু হৈ আছে। 2 দিনমান হ'ল লগাই দিয়া। এটা পুলিৰ দাম 10 টকাকৈ আৰু বিলাহীৰ ফলৰ দামটা বিক্ৰী কৰাৰ সময়ত 400 টকা 500 টকা কেজি পোৱা গৈছে। এইটো বাহিৰত পাৰ্চেল কৰা হয়। তামিলনাডুত লৈ যায় এইটো কাৰ্টনত পেকিং কৰি দিয়া হয়। 3 মাহৰ ভিতৰত কাঢ়িব পৰা যায় এইটো বিলাহীটো। চব লগাই দিয়া হৈছে। সৰু সৰু হৈ আছে, বেছি ডাঙৰ হোৱা নাই। এইটো বিলাহীটো চাওক, এইটো বিলাহীৰ বান্ধাৰ কাৰণে ৰছী লগোৱা হৈছে ওপৰত। এনেকুৱা কৰি ৰছীটা লগোৱা হৈছে। ৰছীৰ দ্বাৰা বিলাহীটো বান্ধা হয়। ওপৰত 7 ফুট 8 ফুট ওপৰত লগাই যায়। ইয়াৰ কাৰণে ৰছীটো লগোৱা হয়। আৰু এইটো কোকোপিটৰ ওপৰত লগোৱা হৈছে বিলাহী। কোকোপিট নাৰকলৰ গুড়া আৰু এতিয়া সৰু কৰি পাইপ দিয়া আছে 3টা কৰি। এতিয়া ড্ৰিপ পাইপৰ পৰা পানী দিয়া হয়। এতিয়া চব ৰছী লগোৱা হৈছে। ৰছীটো বান্ধা হ'ব। বস্তু ডাঙৰ হ'লে ৰছীটো বান্ধি দিয়া হ'ব। এতিয়া চব ৰছীবিলাক ওপৰত খুঁটাৰ দ্বাৰা আটকোৱা হয়, প্লাষ্টিকৰ খুঁট। এইটো চব ৰছী লগোৱা হৈছে বান্ধাৰ কাৰণে।
ৰসগোল্লা ভগাই দিয়া হৈছে ৰসগোল্লা